আপুনি বাৰু জানেনে এই পবিত্ৰ ৰমজান মাহটোৰ বিষয়ে? আপুনি বাৰু জানেনে পবিত্ৰ ৰমজান মাহৰ বিশেষত্ব কি? ইছলাম ধৰ্মাৱলম্বীসকলে ৰমজান মাহটোক কিয় পবিত্ৰ মাহ বুলি কয়? ইছলামিক বৰ্ষপঞ্জীত ৰমজান মাহৰ অতি গুৰুত্ব আছে। এই মাহত এনে বহু ঘটনা সংঘটিত হৈছিল যিবোৰ ঘটনা চিৰকালৰ বাবে স্মৰণীয় হৈ থাকিব। এই অতি পবিত্ৰ মাহত আল্লাই তেওঁৰ বাৰ্তাবাহকসকলৰ ওচৰত পবিত্ৰ গ্ৰন্থ কুৰাণ আৰু আয়াত প্ৰকাশ কৰিছিল। আল্লাহৰ সেই বাৰ্তাবোৰক চাহিফে অৰ্থাৎ আয়াত বুলি কোৱা হৈছে, যিবোৰ বাৰ্তা আল্লাহৰ ভৱিষ্যৎ বক্তা হজৰত জিব্ৰাইলে নবীসকলৰ মাজলৈ লৈ আহিছিল। চাৰিগৰাকী বাৰ্তাবাহকৰ বাহিৰে আন সকলো ভৱিষ্যৎ বক্তাৰ ওচৰত এই বাৰ্তা প্ৰকাশ কৰা হৈছিল। ৰমজানৰ প্ৰথম নিশা চাহিফক হজৰত ইব্ৰাহিমৰ ওচৰত প্ৰকাশ কৰা হৈছিল। ৰমজান মাহত আল্লাহে তেওঁৰ অন্তিম বাৰ্তাবাহক হজৰত মহম্মদ আৰু তেওঁৰ উম্মতৰ বাবে পবিত্ৰ কুৰাণ প্ৰকাশ কৰিছিল। আল্লাহৰ ভৱিষ্যৎ বক্তা হজৰত জিব্ৰাইলে হজৰত মহম্মদৰ ওচৰলৈ বাৰ্তা লৈ আহিছিল। পিছলৈ তেওঁৰ এই বাৰ্তাবোৰে তালিকা হৈ কুৰাণৰ ৰূপ লৈছিল। পবিত্ৰ ধৰ্মগ্ৰন্থ কুৰাণ শ্বৰীফখন প্ৰকাশ হোৱাৰ বাবে 23 বছৰ সময়ৰ প্ৰয়োজন হৈছিল, কিয়নো অতি সাৱধানতাৰে অলপ অলপকৈ এইখন গ্ৰন্থ প্ৰকাশ পাইছিল। পবিত্ৰ গ্ৰন্থখনৰ ভাষা আৰবী। কুৰাণক বহু নামেৰে জনা যায়, যেনে আল কিতাব, আল ফুৰকান, আল তানজিল, আল জিক্ৰ, আল নুৰ, আল হুদা, আল ৰহমা, আল মুবিন, আল মজিদ, আহছানুল হাদিছ, আল ৱাহি, আল ৰুহ আৰু আল হক। কুৰাণত 114টা সূৰা অৰ্থাৎ অধ্যায় আৰু 30টা পাঠ্যাংশ আছে। ৰমজান এটি অতি পবিত্ৰ মাহ। কুৰাণত আল্লাহে এইদৰে কৈছে, ৰমজান মাহ এনেকুৱা এটা মাহ যি মাহত কুৰাণ প্ৰকাশিত হৈছিল, যি মানুহৰ বাবে এক মহান নিৰ্দেশনা, য'ত অধিকাৰ, জীয়াই থকাৰ নীতি আৰু শিষ্টাচাৰ শিকোৱাৰ অধ্যায় সন্নিৱিষ্ট হৈ আছে। অৱশ্যে ৰমজানত প্ৰকাশিত সকলো কিতাপ আৰু বাৰ্তাই সকলো লোকলৈ প্ৰেমৰ বাৰ্তা প্ৰদান কৰিছে। ৰমজান মাহৰ ঘটনাই ধাৰ্মিকতাৰ পথ অনুসৰণ কৰিবলৈও বাৰ্তা প্ৰদান কৰে। আলীৰ শ্বহীদ হোৱাটো এই সত্যৰ প্ৰমাণ যে আল্লাহে তেওঁৰ শত্ৰুসকলৰ সৈতেও নম্ৰ ব্যৱহাৰ কৰে।